অতীকালৰে পৰা বৰ্তমানলৈ চাহ আমাৰ দৈনন্দিন জীৱনৰ এক অবিচ্ছিন্ন অংগ হৈ পৰিছে। প্ৰিয় চাহৰ কাপটো হাতত লৈহে দিনটোৰ আৰম্ভণি হয় আৰু তাৰ পাছত ভাগৰ মাৰিবলৈ একাপ চাহ, হতাশা গুচাবলৈ একাপ চাহ, আনন্দ লাগিলেই একাপ চাহ, আড্ডাত চাহ, বেয়া লাগি থকা মনটোক ভাল লগাবলৈ চাহ। মধ্যবিত্তীয় পৰিয়ালৰ বয়োজ্যেষ্ঠ এজনৰ বাবে পুৱাৰ ফিকা চাহকাপ যিমান প্ৰয়োজনীয়, যুৱ প্ৰজন্মৰ কোনোবা এজনৰ বাবে দিনটোৰ ব্যস্ততাৰ অন্তত মূৰৰ কামোৰণি মাৰিবলৈ মছলা চাহকাপো সিমানেই প্ৰয়োজনীয়। মুঠতে কিশোৰ-কিশোৰীৰ পৰা ককা-আইতালৈ সকলোৰে বাবে চাহ মানেই এক নিচা। এতিয়া প্ৰশ্ন হয়, জীৱনৰ বাবে ইমান গুৰুত্বপূৰ্ণ হৈ পৰা চাহকাপৰ অন্তৰালৰ কাহিনীৰ কথা আমি কিমানে ভাবো? আড্ডাত সুস্বাদু চাহকাপ হাতত লৈ চাহত নিমখ দি খোৱা বাগানীয়া সোপা বুলি উপলুঙাৰ হাঁহি মৰা কেইটাই চাহ শ্ৰমিকৰ তেজ আৰু ঘামৰ কথা ভাবি পাইছেনে কেতিয়াবা? ইংৰাজ ব্ৰুচ চাহাবে অসমত চাহ আৱিষ্কাৰ কৰাৰ পাছৰে পৰা অসমৰ চাহ উদ্যোগৰ নামত ইংৰাজ চৰকাৰে ভাৰতৰ ভিন ভিন ঠাই যেনে অন্ধ্ৰপ্ৰদেশ, বিহাৰ আদিৰ পৰা অসমলৈ এই বনুৱাসকলক আনিছিল আৰু পৰৱৰ্তী সময়ত অসমৰ চাহ উদ্যোগৰ নামত তেজক পানী কৰি অসমক নিজৰ দেশ বুলি সাৱটি যুগ যুগ ধৰি তেওঁলোক অসম ভূমিত ৰৈ গ'ল। সৰস্বতীৰ নাম ধৰি আকৰা বন্দন কৰে সৰস্বতীৰ নাম ধৰি আকৰা বন্দন বেদনাৰী মদন ঝুমৰ লগৰ বালি। সৰ্বহাৰা এই চাহ শ্ৰমিকসকলে কষ্টৰ মূল্য সেই ইংৰাজৰ শাসনকালতো পোৱা নাছিল আৰু বৰ্তমানেও পোৱা নাই। আমি সচৰাচৰ লেবাৰ এই শব্দটোৰে চিনাকি দিয়া এই চাহ জনগোষ্ঠীৰ লোকসকলৰ শোষিত জৰ্জৰিত জীৱনবোৰ আমি সকলোৱে ইমান দিনে দেখি আহিছোঁ। অসমৰ অৰ্থনীতিৰ এক অবিচ্ছেদ্য অংগ হৈ পৰা চাহ শ্ৰমিকসকলে তেজ আৰু ঘামৰ মূল্য কেতিয়া পাব, সেয়া আজিৰ প্ৰেক্ষাপটত অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। বছৰৰ পাছত বছৰ ধৰি অসমকে নিজ দেশ বুলি অসমৰ চাহ উদ্যোগটিৰ খাতিৰত অহৰহ কাম কৰি অহা এই শ্ৰমিকসকল অসমীয়াৰ জাতীয় আৱেগৰ পৰা কেনেবাকৈ বাদ পৰি গৈছে নেকি? সেও সিমানেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইমান দিনে দুটামান ভোটৰ খাতিৰত ভোট বেংক হিচাপে ইখনৰ পাছত সিখন চৰকাৰে ব্যৱহাৰ কৰি অহা চাহ শ্ৰমিকসকল সঁচা অৰ্থত আজিও বঞ্চিত আৰু নিপীড়িত। চাহ অসমৰ চিনাকি, কিন্তু সেয়াই একাংশৰ উচুপনি।